তো হেল্ল' 75 ফেমিলি, কি খবৰ সকলোৰে? ফাৰ্ষ্টে কমেণ্ট কৰি জনাব, তাৰপাছত মোৰো ভাল। আৰু সকলোকে পুনৰ স্বাগতম জনাইছোঁ প্ৰাণমিলি চেনেললৈ, য'ত আমি 75 ডেজ হাৰ্ড চেলেঞ্জৰ ভিডিঅ' আমি চাবলৈ পাওঁ। তো আজি হৈছে ছেটাৰডে, শনিবাৰ হয়, কাৰণ আজি মোৰ ৰুটিন আছিলে 320টো আকৌ এনেকৈ দৌৰিব লাগিছিলে টাইমিংটো মিলাবৰ কাৰণে। বাট এতিয়া মই পুখুৰী পাৰত ৰাখিবলগীয়া কাৰণটো হৈছে যে ফিল্ডত এতিয়া যিটো জয়সাগৰ ষ্টেডিয়াম তাত খেল চলি আছে কলেজ উইক। তো মই তাততো এতিয়া গৈ পিনি দৌৰি থাকিব নোৱাৰোঁ আৰু বেলেগ সময়ৰ নিচিনাকৈ। তো বেলেগ এতিয়া ফিল্ডলৈ যাবলৈ বহুত টাইম লাগিব, মানে দূৰ আছে ইয়াৰ পৰা। তো ইয়ালৈ পুখুৰী পাৰলৈ আহিলোঁ। আজি ৰুটিনটো আছিলে মোৰ 320টো 6, 3, 1 এনেকৈ দৌৰিব লাগিছিলে। বাট এতিয়া মই পুখুৰী পাৰতে দৌৰিম আৰু এক পাক বা ডেৰ পাক দৌৰাৰ পাছত লেগ অলপ ৱৰ্কআউট কৰিম আৰু তাৰপাছত 45 মিনিটটো মেইনটেইন কৰি যাওঁগৈ আৰু। তো এইটোৱে হ'ব। তাৰপাছত কণ্টেক্ট ধৰি ল'ম 3200 মিটাৰ, তাৰপাছত আকৌ কথা পাতি আছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কথাটো মই কৈ যাওঁ। কালি কুৱেশ্যন সোধাটো যে অসমৰ আটাইতকৈ দীৰ্ঘতম নদীত দলংটোৰ নাম কি আছিলে? তাৰপাছত ৰঙালী বিহুৰ প্ৰথম দিনটো কি বুলি কোৱা হয়? আৰু এটা আছিলে যে ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? তাৰে কুৱেশ্যনটো মই এতিয়া কৈ দিছোঁ, কুৱেশ্যন আনচাৰবিলাক, যে ফৰেষ্টমেন অফ ইণ্ডিয়াটো যাদৱ পায়েং-দেৱক কোৱা হয়। আৰু অসমৰ বিহুৰ প্ৰথম যিটো দিন এইটো দিনটো মানে আমি গৰু বিহু বুলি কওঁ। আৰু অসমৰ আটাইতকৈ দীৰ্ঘতম দলংখন হ'ব দলাহতীয়া দলং। আৰু এতিয়া নেক্সট কুৱেশ্যনটো সুধিছোঁ যে অসম সাহিত্য সভা কেতিয়া গঠন হৈছিলে আৰু প্ৰথমে ক'ত এইটো আৰম্ভ হৈছিলে? তাৰপাছত দুটা কুৱেশ্যন হ'ল। আৰু লাষ্ট কুৱেশ্যনটো হৈছে যে তিনিটা সুধিছোঁ। লাষ্ট কুৱেশ্যন হ'ব যে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া অনা হৈছিলে? এইটো কুৱেশ্যনৰ আনচাৰটো কমেণ্ট কৰি জনাব, নাপাহৰিব কমেণ্ট কৰিব। যদি কুৱেশ্যনটো নাজানে বা নোৱাৰে তেন চাৰ্চ কৰি হ'লেও কমেণ্টত জনাই দিব। তাৰপাছত আকৌ এতিয়া ষ্টাৰ্ট কৰিলোঁ। চলো। নৰ্মেলি দৌৰিলোঁ 3200 মিটাৰটো। তাৰপাছত এনেকৈ হোৱাৰ পাছত কেইদিনতে ৰেষ্ট লোৱাৰ চান্স আছে আৰু, মানে ৰেষ্ট লোৱা মানে কি আৰু 45 ফ'ল' কৰিছোঁ, হ'লেও মানে অলপ ৰেষ্ট লৈছোঁ, তাৰপিছত আকৌ ষ্টাৰ্ট হ'ব। তো এতিয়া লেগ ৱৰ্কআউট নকৰোঁ, আপাৰ বডি কৰিম। তো আপাৰ বডি কৰিবলৈ ৰুমলৈ যাওঁ। তো চলো। মই ডাইৰেক্ট বায়ে কৈছোঁ আৰু, কাৰণ সন্ধিয়া 7টা বাজিলে, ৰাতি মানে সন্ধিয়া নহয়। চ' দৌৰিছিলোঁ 3 কিলোমিটাৰমান, জিঅ' বক্স চাব পাৰে। যদি টাইমিংটো বিশ্বাস নকৰে দেন টাইমিংটো স্ক্ৰীনশ্বটৰ ওপৰত চাব, কিমানৰ পৰা কিমানলৈ দৌৰিছিলোঁ। 3 কিলোমিটাৰ দৌৰিলোঁ। তাৰপাছত ৰিলেক্স হোৱাৰ পাছত ষ্ট্ৰেচিং কৰিলোঁ। তাৰপাছত অকণ ৱৰ্কআউট কৰি পিনে এতিয়া গৈ আছোঁগৈ, কাৰণ অলপ আগলৈকে 10 মিনিটলৈকে মানুহ আছিলে, ইয়াৰ কাম কৰোঁতা মানুহ আছিলে। বাট এতিয়া গুচি গ'ল সিহঁতে। চ' মই অকলে থাকিবলৈ অলপ কিবা লাগে, কাৰণ ফিল্ডত কোনো নাই। চ' মই এতিয়া গৈ থাকোঁগৈ। আজিৰ ৱৰ্কআউট সিমানতে কমপ্লিট হ'ব, কাৰণ সিমানকৈ দেখাব নোৱাৰিলোঁ, সন্ধিয়া হয়। প্ৰেক্টিছটো কৰিছিলোঁ, বাট দেখাব নোৱাৰিলোঁ, কাৰণ ৰাতি কেমেৰাৰ প্লাছ লাইট কিমান টানিব, হয় নাই? চ' এইটোৱে হ'ব আজিৰ ভিডিঅ'টো। নেক্সট মঙলবাৰৰ পৰা মজা হ'ব, হ'লেও যিমান পাৰোঁ চেষ্টা ট্ৰাই কৰিম। পাৰিলে কাইলৈ ইটো ফিল্ডত দৌৰা ফিল্ডত যাব চেষ্টা কৰিম। চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে টাটা বাই বাই, টেক কেয়াৰ এণ্ড বাই বাই।